নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজিৰ কিছুমান বিশেষ ভিডিঅ' সদায় আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত জানি লওক, অহাকালি 7 জানুৱাৰীত মঙলৰ যিহেতু ৰাশি পৰিৱৰ্তন হ'ব, গতিকে কোনকেইটা ৰাশি ভাগ্যশালী ৰূপে পৰিগণিত হ'ব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম ভাগ্যশালী ৰাশি দুটা হৈছে মেষ আৰু মকৰ ৰাশি। আপোনালোকৰ জীৱনত সুখ আহিব, লগতে বিভিন্ন দিশত সফলতা লাভ কৰিব, লগতে মনোবাঞ্ছা পূৰণ হ'ব আৰু বিভিন্ন মামলা মকদ্দমাত জয়ী হ'ব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ যথেষ্ট মজবুত হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশি দুটা হৈছে কন্যা আৰু কুম্ভ ৰাশি। আপোনালোকৰ জীৱনতো বিশেষ উজ্জ্বলতা আহিব, যাৰ ফলত পৰিয়ালত সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব, লগতে ব্যৱসায় বাণিজ্যত আৰ্থিক উন্নতি হ'ব। তৃতীয় ভাগ্যশালী ৰাশি দুটা হৈছে মীন আৰু মিথুন ৰাশি। আপোনালোকৰ জীৱনতো আন 4টা ৰাশিৰ দৰে বিশেষ সফলতা লাভ হ'ব আৰু বিভিন্ন দিশত আপোনালোকে নিজৰ মনোকামনা পূৰণ হোৱা দেখা হ'ব, আৰু যাৰ দ্বাৰা আপোনাৰ পৰিয়ালত সুখ শান্তি সৌভাগ্য সকলো বৃদ্ধি হ'ব তথা সদস্যবোৰৰ মাজত মিলাপ্ৰীতি বাঢ়িব আৰু জীৱনত বিচৰা সকলো পাব। বন্ধু বান্ধৱীসকল, এই প্ৰধান 6টা ৰাশি অহাকালিলৈ ভাগ্যশালী ৰূপে পৰিগণিত হৈছে, যিহেতু মঙলৰ ৰাশি পৰিৱৰ্তন হ'ব। গতিকে আপোনাৰ যদি এই ৰাশিৰ মাজত আছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।